কোন হ'ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি, ৰিপাব্লিকান নে ডেমক্ৰেটিক, হেৰিছ নে ট্ৰাম্প, কোনে দখল কৰিব হোৱাইট হাউচ। আজি বিশ্বৰ শক্তিশালী দেশ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ। অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভোটগ্ৰহণ আন দেশতকৈ ভিন্ন। দুটা পৰ্যায়ত হয় এই ভোট। সেই হিচাপে ভোটাৰো হয় দুই ধৰণৰ। এক ধৰণৰ ভোটত সৰ্বসাধাৰণ নাগৰিকে ভোটদান কৰিব পাৰে। এই ভোটক কোৱা হয় পপুলাৰ ভোটাৰ। পপুলাৰ ভোটাৰে ভোট দিয়াৰ আজি অন্তিম তাৰিখ, অৰ্থাৎ পপুলাৰ ভোটাৰে ভোট দিয়া প্ৰক্ৰিয়াটো ইতিমধ্যে চলি আছেই। এই ব্যৱস্থাৰে ৩ নৱেম্বৰৰ দিনালৈকে দেশখনৰ প্ৰায় ৩,৫০,০০,০০০ ভোটাৰে সম্পন্ন কৰিছে ভোটাধিকাৰ। পিছে হোৱাইট হাউচ দখল কৰিবলৈ হ'লে সাধাৰণ ভোটাৰ নাইবা দেশখনৰ ভাষাত পপুলাৰ ভোট লাভ কৰাটোৱে যথেষ্ট নহয়। নিৰ্বাচনত জয়ী হ'বলৈ প্ৰাৰ্থীয়ে লাভ কৰিব লাগিব সৰহ সংখ্যক ইলেক্টৰেল ভোট। পিছে কি এই ইলেক্টৰেল ভোট বা নিৰ্বাচক ভোট? দেশখনৰ ৫০খন ৰাজ্যৰ ভিতৰত ৪৮খন ৰাজ্যৰ নিৰ্বাচক বা ইলেক্টৰেলে ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰে। এই ৪৮ ৰাজ্যত নিৰ্বাচক বা ইলেক্টৰেলৰ মুঠ সংখ্যা ৫৩৮টা। বিজয়ী হ'বলৈ প্ৰয়োজন হয় ২৭০টা ইলেক্টৰেল ভোট। আমেৰিকাৰ ৰাজ্যসমূহৰ জনসংখ্যা অনুপাতে নিৰ্ধাৰিত হয় ইলেক্টৰেলৰ সংখ্যা। এই ভোটৰ সংখ্যাই প্ৰাৰ্থীসকলক দেখুৱাই হোৱাইট হাউচৰ পথ। ৰাজ্যভেদে এই ইলেক্টৰেলৰ সংখ্যা বেলেগ বেলেগ। দেশখনৰ ভিতৰত জনবহুল ৰাজ্য হ'ল কেলিফৰ্ণিয়া। গতিকে কেলিফৰ্ণিয়াৰ ইলেক্টৰেল ভোটৰ সংখ্যা নিঃসন্দেহে বেছি হ'ব। কেলিফৰ্ণিয়াত ইলেক্টৰেল ভোটৰ সংখ্যা ৫৪টা। অনুৰূপ ধৰণে আমেৰিকাৰ আটাইতকৈ কম জনসংখ্যাৰ ৰাজ্য হৈছে ৱাইঅমিং। এই ৰাজ্যখনৰ ইলেক্টৰেল ভোটৰ সংখ্যা মাত্ৰ ৩টা। এই ইলেক্টৰেল ভোটাৰে কিন্তু আগতীয়াকৈ ভোটদান কৰিব নোৱাৰে। মূল ভোটদানৰ দিনা সংশ্লিষ্ট ৰাজ্যসমূহৰ সদৰত ভোটদান কৰিব ইলেক্টৰেল ভোটাৰসকলে। পপুলাৰ ভোটাৰৰ ভোটদান সমাপ্ত হোৱাৰ পাছত ডিচেম্বৰ মাহত ভোটদান কৰিব ইলেক্টৰেল ভোটাৰে। ৬ জানুৱাৰীত অনুষ্ঠিত হ'ব ভোট গণনা। পপুলাৰ ভোট লাভ নকৰা প্ৰাৰ্থীয়েও জয়ী হ'ব পাৰে নিৰ্বাচন। সেয়ে বিশেষকৈ ইলেক্টৰেল ভোটাৰৰ ওপৰতে সকলো প্ৰাৰ্থী অধিক নিৰ্ভৰশীল হয়। ইপিনে জনসংখ্যাভেদে ইলেক্টৰেল ভোটৰ অংক বেলেগ বেলেগ। একোটা ইলেক্টৰেল ভোটে প্ৰতিনিধিত্ব কৰা জনসংখ্যাৰ পাৰ্থক্য থাকে। বেছি জনসংখ্যা থকা প্ৰদেশৰ ইলেক্টৰেল ভোটৰ মূল্য বেছি হয়। অৰ্থাৎ বহুল জনসংখ্যাৰ প্ৰদেশ কেলিফৰ্ণিয়াৰ এটা ইলেক্টৰেল ভোটে প্ৰতিনিধিত্ব কৰে প্ৰায় ৭ লাখ ভোট। একেদৰে কম জনসংখ্যাৰ প্ৰদেশ ৱাইঅমিঙৰ ইলেক্টৰেল ভোটে প্ৰতিনিধিত্ব কৰে ১,৯৫,০০০ ভোটক। অৱশ্যে দেশখনৰ প্ৰতিটো লোকপিয়লৰ পাছত ইলেক্টৰেল ভোট আৰু প্ৰতিনিধিত্ব কৰা ভোটৰ সংখ্যাৰ তাৰতম্য হয়। এইবাৰ ভোট অনুষ্ঠিত হৈছে ২০২০ চনৰ লোকপিয়লৰ আধাৰত। মূল কথাটো হ'ল দেশখনৰ সাধাৰণ জনতাৰ সমৰ্থন লাভ কৰিও একোজন প্ৰাৰ্থী বিজয়ী নহ'বও পাৰে। বিগত কেইবাটাও নিৰ্বাচনত ঘটিছে এনে ঘটনা। ২০১৬ চনত ৪৮.২% পপুলাৰ ভোট লাভ কৰিছিল ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী হিলাৰী ক্লিণ্টনে। কিন্তু ৩০৩টা ইলেক্টৰেল ভোট লাভ কৰি বিজয়ী হৈছিল ৰিপাব্লিকান প্ৰাৰ্থী ডোনাল্ড ট্ৰাম্প। ট্ৰাম্পে পপুলাৰ ভোট লাভ কৰিছিল ৪৬.১%। ইয়াৰ বিপৰীতে হিলাৰীয়ে ইলেক্টৰেল ভোট লাভ কৰিছিল ২২৭টা। গতিকে ইলেক্টৰেল ভোট লাভৰ লক্ষ্যৰে তুমুল প্ৰতিদ্বন্দ্বিতা চলিছে কমলা হেৰিছ আৰু ডোনাল্ড ট্ৰাম্পৰ মাজত। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।